Asungha everyone, আজি স্পেশাল টেট হৈ গ'ল আপোনালোকে গম পায় বহুতে মোক স্পেশাল টেটৰ কোৱেশ্চন পেপাৰ বিলাক সেন্ড কৰিছে সলভ কৰি দিবলৈ কিন্তু প্ৰবলেমটো হৈছে যে ক্লিয়াৰলি অহা নাই যদি মই কোৱেশ্চন পেপাৰটো সম্পূৰ্ণকৈ পাম তেতিয়া মই ভালকৈ ডিসকাস কৰিবলৈ চেষ্টা কৰিম যদিহে মই পাৰো যিমানলৈকে পাৰো মই ডিসকাস কৰিবলৈ চেষ্টা কৰিম আজি সেন্টেন্স ৰিএৰেঞ্জমেন্ট স্পেশাল টেট আজিৰ যিবিলাক সেন্টেন্স ৰিএৰেঞ্জমেন্টৰ পৰা 4টা কোৱেশ্চন আহিছিল 4 মাৰ্কছৰ কোৱেশ্চন আহিছিল হেইকেটা সিম্পলকে ডিসকাস কৰিবলৈ চেষ্টা কৰিম আগতো মই 2019 ৰ কোৱেশ্চন ডিসকাস কৰোঁতো কৈছিলো যে সেন্টেন্স ৰিএৰেঞ্জমেন্টটো আপোনালোকে যেতিয়া সলভ কৰিব অপচন বিলাক এলিমিনেশন কৰাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিব কাৰণ তেতিয়া আপোনালোকে ইজিকে আনসাৰটো ওলাই যাব সো প্ৰথম কোৱেশ্চনটো চাও কি আহিছিল বাকি বিলাক কোৱেশ্চন মই যেতিয়া কোৱেশ্চন পেপাৰখন ভালকে পাম ডিসকাস কৰিবলৈ চেষ্টা কৰিম বৰ্তমান যিখন মই পাইছো ফটো মাৰি দিছে ক্লিয়াৰলি অহা নাই ভিজিবল হোৱা নাই একৰা যেনে কোৱেশ্চন বিলাক লিখিছো জুম কৰি ফাৰ্স্ট কোৱেশ্চন চাওক যে ইট ৰেইন ডিউৰিং দা নাইট বাট ষ্টপ ৰেইনিং অল মানডে আপোনালোকক মই সেন্টেন্স ৰিএৰেঞ্জমেন্ট বহুতে কৈছিলে PQRS অফ ফুল ফৰ্ম কি হয় বহুতে সুধিছে PQRS অফ ফুল ফৰ্ম নাই কোনটো আগত হ'ব কোনটো পিছত হ'ব সেন্টেন্সটো ৰিএৰেঞ্জমেন্ট কৰিব লাগে ভালকে হজাই পৰাই পুনৰ লিখিব লাগে বুজি পাইছে সো আগতে মই কৈছিলো যে হৰে নরমালি সেন্টেন্স এটা স্টার্ট করতে হৰে সাবজেক্ট এটা থাকে ভার্ব এটা থাকে নহয় জানো সো ইয়াত সাবজেক্ট কত আছে সাবজেক্ট ইটত আছে গটিকে প্ৰথম পি পৰা আৰম্ভ হ'ব ইট ৰেইনৰ পৰা স্টার্ট হ'ব ইট ৰেইন ক্লিয়াৰ আছে সো পি পৰা দুটা অপচন আছে হয় এ হ'ব নহলে বি হ'ব সো অপচন সি আৰু অপচন ডি টু গল ক্লিয়াৰ আছে সো পি পৰা স্টার্ট হ'ব ইট ৰেইন সো ইট ৰেইনৰ পিছত হয় কিউ আহিব পি পিছত কিউ আছে নহলে পি পিছত এস আছে সো কোনটো কাৰেক্ট হ'ব পাৰে ইট ৰেইন অল মানডে হ'ব পাৰে পি পিছত এস বা ইট ৰেইন ডিউৰিং দা নাইট হ'ব পাৰে সো এই দুটা ভিতৰত কোনোবা এটা হ'ব পাৰে এতিয়ালৈকে ক্লিয়াৰলি হোৱা নাই ইট ৰেইন ডিউৰিং দা নাইট তাৰ নেক্সট আৰ দুটাটো আছে বাট ষ্টপ ৰেইনিং অল মানডে এটা যদি আপোনালোকে চাওক যে যদিহে সেন্টেন্সটো PQRS হয় ইট ৰেইন ডিউৰিং দা নাইট বাট ষ্টপ ৰেইনিং অল মানডে এটোটো কেতিয়াও হ'ব নোৱাৰে কাৰণ কৈছে যে গোটেই ৰাতিটো বৰষুণ দিছিলে কিন্তু সোমবাৰে বন্ধ হৈ গ'ল হেতুটো হ'ব নোৱাৰে সেন্টেন্সটো কেনেকুৱা হ'ব পাৰে যে গোটেই সোমবাৰে বৰষুণ দিছিলে সোমবাৰে গোটেই দিনটোত বৰষুণ দিছিলে কিন্তু যেতিয়া ৰাতি হ'ল বৰষুণটো বন্ধ হৈ গ'ল গতিকে অপচন বি টো কাৰেক্ট হ'ব যে ইট ৰেইন অল মানডে ইট ৰেইনৰ পিছত এছ আহিলে অল মানডে তাৰ নেক্সট আৰ আহিব বাট ষ্টপ ৰেইনিং ডিউৰিং দা নাইট ক্লিয়াৰ আছে সো অপচন বি টো হ'ল কাৰেক্ট আনসাৰ তাৰ নেক্সট কোৱেশ্চন চাওক যে হি ওয়াজ ইল এণ্ড ডিউৰিং দ্যাট উইক ফৰ এ উইক হি এট নাথিং সো ইয়াতো আপোনালোকে অপচন এলিমিনেশন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব সাবজেক্টৰ পৰা নৰমালি স্টাৰ্ট হয় সো সাবজেক্ট ইয়াত হি আছে অক্সিলাৰি ভাৰ্ব ওয়াজ আছে গতিকে পি পৰা আৰম্ভ হ'ব সেন্টেন্সটো আপোনালোকে গম পালে গতিকে অপচন সি আৰু অপচন ডি টো ডাইৰেক্টলি এলিমিনেট কৰিব অপচন সি আৰু অপচন ডি এলিমিনেট কৰিলে কাৰণ পি পৰা আৰম্ভ হ'ব বুলি গম পালে সেন্টেন্সটো পি টো জাস্ট নামাকৰণ কৰা আছে হি ওয়াজ ইলৰ পৰা আৰম্ভ হ'ব সো দুটা আছে পি পিছত আৰ আহিব পাৰে পি পিছত কিউ আহিব পাৰে পি পিছত হি ওয়াজ ইল কিউ যদি আহে হি ওয়াজ ইল এণ্ড ডিউৰিং দ্যাট উইক কেতিয়াও হ'ব নোৱাৰে একো সম্পৰ্ক নাই হি ওয়াজ ইল এণ্ড ডিউৰিং দ্য উইক কেতিয়াও হ'ব নোৱাৰে সো অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাব আপোনালোকৰ হি ওয়াজ ইলৰ পিছত আহিব আৰ টো অৰ্থাৎ ফৰ এ উইক হি এসপ্তাহৰ কাৰণে বেমাৰত আছিলে তাৰ নেক্সট আৰৰ পিছত কিউ আহিব ইয়াত আছে পি আৰ কিউ মানে এণ্ড ডিউৰিং দ্যাট উইক হি এট নাথিং সো অপচন এ টো কাৰেক্ট হ'ব ক্লিয়াৰ হৈছে নাই বাৰু পুনৰ যদি কওঁ মই ইয়াত পি পৰা আৰম্ভ হ'ব বুলি গম পালে কাৰণ সাবজেক্ট আছে অক্সিলাৰি ভাৰ্ব আছে হি ওয়াজ ইলৰ পৰা আৰম্ভ হ'ব বুলি গম পালে সো সি আৰু ডি টো গ'ল কাৰণ পি পৰা আৰম্ভ হ'ব হয় এ নহলে বি হ'ব বি টো কিয় হ'ব নোৱাৰে কাৰণ যেতিয়া আমি ফাৰ্স্ট সেন্টেন্সটো বিচাৰি পাম তাৰ পিছত আমি তাৰ ৰিলেটেড সেন্টেন্স বিলাক চাম তাৰ ৰিলেট কোনটো সেন্টেন্স হ'ব পাৰে হি ওয়াজ ইল এণ্ড ডিউৰিং দ্যাট উইক কেতিয়াও হ'ব নোৱাৰে কাৰণ সেইটো উইকৰ কথা কোৱা হৈছে কোনটো উইকৰ কথা আগতেকে মেনশ্যন নাই গতিকে অপচন বি টো হ'ব নোৱাৰে অপচন এ টো কাৰেক্ট হ'ব হি ওয়াজ ইল ফৰ এ উইক এণ্ড ডিউৰিং দ্যাট উইক হি এট নাথিং পি আৰ কিউ এছ টো কাৰেক্ট হ'ব ক্লিয়াৰ আছে তাৰ নেক্সট চাওক যে বিং আইডল সামটাইমছ ইজ এগ্ৰিয়েবল বাট বিং আইডল অল দ্য টাইম মাইট বিকাম মনোটনাছ সো কোনটো কাৰেক্ট হ'ব পাৰে ক'ৰ পৰা ষ্টাৰ্ট হ'ব ক'লে আপোনালোকে সেন্টেন্সটো বাটৰ পৰা কেতিয়াও ষ্টাৰ্ট নহয় বাটটো কেতিয়া থাকিব যেতিয়া তাৰ আগফালে কিবা এটা সেন্টেন্স থাকিব মাইটৰ পৰা কেতিয়াও ষ্টাৰ্ট নহয় অক্সিলাৰি ভাৰ্ব হয় অল দ্য টাইমৰ পৰা কেতিয়াও ষ্টাৰ্ট নহয় সো আপোনালোকে গম পালে যে সেন্টেন্সটো পি পৰা আৰম্ভ হ'ব বিং আইডল সামটাইমছ ইজ এগ্ৰিয়েবল সো পি পৰা আৰম্ভ হ'ব বুলি গম পোৱা লগালগ আপোনালোকে দেখা পালে অপচন এ টো নাই কাৰেক্ট নহয় কাৰণ আৰৰ পৰা ষ্টাৰ্ট হৈছে অপচন বি টো কাৰেক্ট নহয় অপচন সি টো কাৰেক্ট নহয় সো অপচন ডি টো কাৰেক্ট নহয় সো অপচন সি টো কাৰেক্ট হ'ব পি পৰা আৰম্ভ হৈছে ক্লিয়াৰ আছে সেন্টেন্সটো যেনেকৈ আছে তেনেকৈ থাকিব ডাইৰেক্টলি অপচন এলিমিনেট কৰিলে আনসাৰটো ওলাই গ'ল যে বিং আইডল সামটাইমছ ইজ এগ্ৰিয়েবল বাট বিং আইডল অল দ্য টাইম মাইট বিকাম মনোটনাছ এইটো কাৰেক্ট হ'ব আপোনালোকৰ অপচন কেনেকৈ এলিমিনেট কৰিব লাগে নিশ্চয় আপোনালোকে গম পাইছে আগতো আপোনালোকে কৰিছে আৰু যিমান পাৰে প্ৰেক্টিছ কৰিব কাৰণ এক্সামত কি কুৱেশ্যন আহিছে কি কুৱেশ্যন আহিব
কোনো নাজানে সো কমন কুৱেশ্যন নামত আপোনালোকে অকল চাই নাযাব যে এইকেইটা কুৱেশ্যন কমন আহিব তেনেকুৱা ধৰণৰ নহয় কোনো এখন বুকতো কমন কুৱেশ্যন নাথাকে বা কোনো এজন ইউটিউবাৰে আপোনালোকক কমন কুৱেশ্যন দিব নোৱাৰে সো আপোনালোকে যিমান পাৰে কনচেপ্ট ক্লিয়াৰ কৰক কেনেকৈ অপশ্যনবিলাকৰ লগত ডিল কৰিব লাগে কেনেকৈ কুৱেশ্যনবিলাকৰ লগত ডিল কৰিব লাগে সেইটো ইম্পৰ্টেণ্ট হয় তাৰ নেক্সট কুৱেশ্যনটো চাওক যে when the meeting was over the delegates went home কি হ'ব পাৰে ক'ৰ পৰা আৰম্ভ হ'ব পাৰে আপোনালোকে ক'ব যে হয় পি পৰা আৰম্ভ হ'ব সেন্টেন্সটো when the meeting was over এনেকৈ হ'ব পাৰে বা আৰম্ভ হ'ব পাৰে দ্য ডেলিগেটছৰ পৰা এটা সাবজেক্ট অৰ্ডাৰ কাম কৰিছে সো এইটো ইয়াৰ পৰা আৰম্ভ হ'ব পাৰে সো অপশ্যন সববিলাক হ'ব পাৰে সো আপোনালোকে চাব যে আৰৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ দ্য ডেলিগেটছ ৱেণ্ট হোম ঠিকে আছে আৰৰ পিছত এছ আহিছে সো এইটো হ'ব পাৰে কিন্তু আৰৰ পিছত পি হ'ব নোৱাৰে কাৰণ দ্য ডেলিগেটছ ৱেন দ্য মিটিং কেতিয়াও হ'ব নোৱাৰে গতিকে অপশ্যন বিটো গ'ল ক্লিয়াৰ আছে আৰৰ পৰা ষ্টাৰ্ট হ'ব পাৰে বুলি আমি ধৰি লৈছোঁ কিন্তু আৰৰ পিছত পি কেতিয়াও থাকিব নোৱাৰে কাৰণ দ্য ডেলিগেটছ ৱেন দ্য মিটিং কেতিয়াও হ'ব নোৱাৰে সো দ্য ডেলিগেটছ ৱেণ্ট হোম হ'ব পাৰে আৰৰ পিছত এছ আহিব পাৰে মই বুজোৱাৰ কাৰণে টাইম লাগিছে দ্য ডেলিগেটছ ৱেণ্ট হোম তাৰপিছত আকৌ কিউ কেতিয়াও আহিব নোৱাৰে কাৰণ দ্য ডেলিগেটছ ৱেণ্ট হোম ৱাজ অভাৰ কেতিয়াও হ'ব নোৱাৰে সো আপোনালোকে দ্য ডেলিগেটছ ৱেণ্ট হোম ৱাজ অভাৰ কেতিয়াও হ'ব নোৱাৰে সো অপশ্যন চিটো এলিমিনেট কৰিলে ইয়াৰলৈকে ক্লিয়াৰ আছে আপোনালোকৰ এলিমিনেশ্যন মেথডটো বুজি পাইছে সো আপোনালোকে গম পালে আৰৰ পৰা আৰম্ভ নহয় সদায় পি পৰা আৰম্ভ হ'ব পি পৰা দুটা আছে আপোনালোকৰ when the meeting পি পিছত কিউ আহিব পাৰে দুটাতে কিউ আছে ঠিকে আছে when the meeting was over ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সটটো ইয়াত এছ আছে when the meeting was over went home কেতিয়াও হ'ব নোৱাৰে ডাইৰেক্টলি সো অপশ্যন ডি টো আপোনালোকৰ কেনচেল হ'ল অপশ্যন এ টো কাৰেক্ট হ'ব when the meeting was over the delegates went home অৰ্থাৎ পি কিউ আৰ এছ টো কাৰেক্ট হ'ব ক্লিয়াৰ আছে কেনেধৰণে অপশ্যন এলিমিনেট কৰিব লাগে গম পালে আপোনালোকে সেন্টেন্স ৰিএৰেঞ্জমেণ্টত যিমান পাৰে অপশ্যনবিলাক এলিমিনেট কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে ইজিকৈ কৰিব পাৰিব আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু যদিহে মই পাৰোঁ নিশ্চয় সকলোবিলাক কুৱেশ্যন পেপাৰৰ যিমান প্ৰশ্ন আছে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম প্ৰতিটো ছাবজেক্টৰে যিমানলৈকে পাৰোঁ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰিব যিমান পাৰে কনচেপ্টবিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লক্ষ্যটক ধন্যবাদ